আপুনি চুলিৰ সমস্যাত ভুগি আছে নেকি? যেনে চুলি সৰা, চুলি ফটা আৰু অকালতে চুলি পকা। এনেকুৱা সমস্যাত যদি আপুনি ভুগি আছে তেন্তে আমাৰ এই প্ৰতিবেদন সম্পূৰ্ণ চাওক। পিঁয়াজৰ ৰস সঘনাই চুলিত প্ৰয়োগ কৰক। পিঁয়াজৰ ৰস সঘনাই চুলিত প্ৰয়োগ কৰিলে চুলি ছিঙা বন্ধ হয়। পিঁয়াজৰ ৰস নিয়মিত ব্যৱহাৰে চুলিৰ ৰং প্ৰাকৃতিকভাৱে ক'লা হয়। সপ্তাহত 3 দিন এল'ভেৰা জেল চুলিত প্ৰয়োগ কৰক। সপ্তাহত 3 দিন এল'ভেৰা জেল চুলিত প্ৰয়োগ কৰিলে চুলি সৰা বন্ধ হয়। ই চুলিক মজবুত কৰাৰ লগতে চুলিৰ বিকাশো দ্ৰুত কৰে। এল'ভেৰা আৰু কণীৰ মিশ্ৰণত তৈয়াৰ কৰা মাস্ক প্ৰয়োগে দীঘল আৰু স্বাস্থ্যৱান চুলি প্ৰদান কৰে। জবা ফুল আৰু ইয়াৰ পাতৰ পেষ্ট চুলিত লগাওক। জবা ফুল আৰু ইয়াৰ পাতে চুলিৰ গুৰিত কলাজেন উৎপাদন বৃদ্ধি কৰে, যিয়ে চুলিৰ মজবুতীকৰণত সহায়ক হয়। ই চুলিৰ খজুৱতি আৰু অস্বস্তি দূৰ কৰি মূৰৰ ছালৰ আৰ্দ্ৰতা বজাই ৰাখে। প্ৰয়োজনীয় আহাৰ চুলিৰ স্বাস্থ্য বজাই ৰাখিবলৈ পুষ্টিকৰ খাদ্য গ্ৰহণ কৰিব লাগে। অত্যাধিক ভজা আৰু মছলাযুক্ত খাদ্যৰ পৰিৱৰ্তে সেউজীয়া পাচলি, ফল আৰু পুষ্টিকৰ খাদ্য অন্তৰ্ভুক্ত কৰা উচিত। মানসিক চাপ নিয়ন্ত্ৰণ। যোগৰ সহায়ত মানসিক চাপ কমাই চুলিৰ স্বাস্থ্যৰ ওপৰত ধনাত্মক প্ৰভাৱ পেলাব পৰা যায়। এই উপায়বোৰ গ্ৰহণ কৰি আপুনি ঘৰতেই চুলিৰ সমস্যা সমাধান কৰিবলৈ সক্ষম হ'ব। চুলি সৰাৰ দৰে ডাঙৰ সমস্যাবোৰক পৰাজিত কৰি দীঘল আৰু স্বাস্থ্যৱান চুলিৰ গৰাকী হোৱাৰ সপোন পূৰণ কৰিব পাৰি।